হেল্ল' এভৰিৱান, মই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক আদৰিছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। মই আজি লৈ আহিছিলোঁ 3 ধৰণে বনোৱা চাটনি ৰেচিপি। বলকচোন চাওঁ মইতো কেনেকৈ চাটনি বনালোঁ। নাৰিকল, বাদাম আৰু বুটৰ দালিৰ চাটনি বনাবলৈ মই প্ৰথমতে কেইটুকুৰামান নাৰিকল লৈ লৈছোঁ। নাৰিকলৰ ক'লা বাকলিটো এৰাই লৈছোঁ। অলপমান বাদাম লৈ লৈছোঁ আৰু লৈছোঁ বুটৰ দালি অলপমান আৰু শুকান জলকীয়া 6-7টামান। এতিয়া মই প্ৰথমতে এখন তাৱা গৰম কৰি লৈছোঁ। এতিয়া মই দি দিম অলপমান ৰিফাইন তেল। তেলটো গৰম হোৱাৰ পিছত মই দি দিম বাদামখিনি মই অলপমান সময় ভাজি ল'ম। তাৰপিছত দি দিম মই শুকান জলকীয়া। গোটেইখিনি মই ভালদৰে লৰাই ভাজি থাকিম আৰু দি দিম 6-5টামান জালুকৰ গুড়ি। গোটেইখিনি মই 1 মিনিটমান সময় ভাজি ল'ম। গোটেইখিনি আমাৰ ধুনীয়াকৈ ভাজা হৈ গ'ল। এটা মিক্সিত মই টুকুৰা কৰা নাৰিকলখিনি মই প্ৰথমতে দি ল'ম আৰু মই দি দিম বুটৰ দালি। অলপমান সময় মই ভিজাই লৈছিলোঁ, এতিয়া মই দি ল'ম। আৰু দি দিম মই 6-7টামান নহৰু। ভাজি থোৱা বাদাম আৰু জলকীয়াখিনিও দি ল'ম। জোখমতে নিমখ আৰু এতিয়া দি দিম জোখমতে পানী। এতিয়া গোটেইখিনি মিক্সিত মাৰি পেষ্ট বনাই ল'ম। মিক্সিত মাৰি লোৱাৰ পিছত আমাৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া মই বনাবলৈ ওলাইছোঁ নাৰিকলৰ চাটনি। প্ৰথমতে মই হাফ-ফাল নাৰিকল লৈ লৈছোঁ, তাৰে বাকলিখিনি এৰাই লৈছোঁ। এতিয়া মই দি দিছোঁ অলপমান বুট আৰু দি দিম মই বাদাম কেইটামান দি দিম আৰু নহৰু 5-6টামান দি দিম আৰু দি দিম মই কেঁচা জলকীয়া 3-4টামান কেঁচা জলকীয়া দি দিছোঁ। এতিয়া মই দিম পানী দি উঠি মই মিক্সিত প্ৰথমতে পেষ্ট বনাই ল'ম। এতিয়া মই দি দিম জোখমতে নিমখ আৰু দি দিম হাফ চামুচ চেনি। তাৰপিছত মই আকৌ এবাৰ মিক্সিত মাৰি ল'ম। ইয়াৰ পিছত মই এখন তাৱা লৈ লৈছোঁ, তাতে মই অলপমান ৰিফাইন তেল দি লৈছোঁ। ৰিফাইন তেলখিনি গৰম হোৱাৰ পিছত মই 2টামান বেহাৰ দি দিছোঁ আৰু দি দিছোঁ 5-6টামান নৰসিংহৰ পাত আৰু দিছোঁ 3-4টামান শুকান জলকীয়া। এতিয়া মই এইখিনি ভাজাৰ পিছত নাৰিকলৰ পেষ্টখিনিত মই দি দিম। দি ধুনীয়াকৈ মই চামুচেৰে ভালদৰে লৰাই ল'ম। নাৰিকলৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া মই বনাবলৈ ওলাইছোঁ বিলাহীৰ চাটনি। বিলাহীৰ চাটনি বনাবলৈ মই 2টা বিলাহী লৈছোঁ, 4টামান জলকীয়া লৈছোঁ আৰু নহৰু লৈছোঁ 5-6টামান। এতিয়া মই এটা কেৰাহীত পানী গৰম কৰি লৈছোঁ, উতল আহিবলৈ দি ল'ম। উতল অহাৰ পিছত মই বিলাহী, জলকীয়া আৰু নহৰুখিনি মই পানীত দি উতলিবলৈ দিম। ভালদৰে উতলিবলৈ দিম। পাঁচ মিনিটমান সময় মই ভালদৰে উতলিবলৈ দিলোঁ। এতিয়া মই তুলি মই বিলাহীৰ বাকলিখিনি এৰাই ল'ম। এতিয়া মই প্ৰথমতে বিলাহীখিনি ভালদৰে টুকুৰা-টুকুৰিকৈ কাটি ল'ম। বিলাহী, জলকীয়া আৰু নহৰু মই এতিয়া মিক্সিত দি উঠি ধুনীয়াকৈ মই পেষ্ট বনাই ল'ম। পানী অলপমান দি ল'ম। পেষ্ট আমাৰ ৰেডি হৈ গ'ল। এতিয়া মই দি দিম অলপমান তেল আৰু দি দিম জোখমতে নিমখ। দি উঠি মই বন্ধ কৰি ভালদৰে পেষ্ট বনাই ল'ম। আমাৰ বিলাহীৰ চাটনি ৰেডি হৈ গ'ল। মোৰ যদি আজি চাটনি ৰেচিপিটো ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ এভৰিৱান।